मोनफ्रोमबो राजखान्थि दोलोफोरा आफादारि बिथाखौ गोख्रों खालामनायनि थांखिजों राजखान्थि फोथाराव मुखुब। खालाइगाव बीजेपीनि जरखा आफादारि मेलाव मन्त्रि पीयूष हाजरिका सोरखौ लानानै फैबाय थानाय बीटीसी बिसायख'थियाव मोन 40 बियाबफोरखौ दैदेनगोन बीजेपीआ बेखौ लानानै सानखांनाय दं। खालाइगावनि मुंख्लं सुजित नार्जारी भवनाव 1000निबो बांसिन सुबुंफोरनि बाहागो लानायजों मोनसे बीजेपीनि मेहेरगोनां हाबाफारि खुंफुंदों। बेराफारसेथिं दिनै अदालगुरिनि मोदैबारि काउन्सिल बियाबाव बीजेपीनि जरखा आफादारि जथुम खुंनाय जादों। गुबुन फारसे मन्त्रि पीयूष हाजरिकाया बुङोदि जुदि बीपीएफ इउपिपिएलआ ज' जायो बीजेपी दोलोआबो गोरोबथा खालामगोन होननानै खौरांगिरिफोरनि सिगाङाव फोरमायथियो। আমি বিটিআরত শক্তিশালীভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আপোনালোক খবৰ আগত কৈছো। কিন্তু এটা কথা মই পুনৰবাৰ কওঁ, আমি এটা বহুত শক্তিশালী নহয়, কিন্তু আমি বিটিআৰত স্থানীয় দলসমূহৰ লগত লগ লাগি যাতে চৰকাৰত অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবাৰ আমি 9টা সমষ্টিত যোগদান কৰিছিলোঁ, তাৰ পাছত আমাৰ সংখ্যা প্ৰায় 12টামান হৈছিলেগৈ। এইবাৰ আমি 15টা 16টা জিকিম বুলি আশা কৰিছোঁ। কিন্তু আকৌ কৈছো, ইয়াৰ স্থানীয় দলসমূহক সন্মান জনাই, ইয়াৰ স্থানীয় ৰাইজৰ আবেগ অনুভূতিক সন্মান জনাইহে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু সকলোৰে সহায় সহযোগিতা বিচাৰিম। দুটা দলৰ ভিতৰুৱা কথা তাত মই মাত নিদিওঁ। মইতো ভাবো সকলো একলগ হৈ থাকিব লাগে। তেওঁলোকৰ লগত যদি আমিও লগ লাগি চৰকাৰত অংশগ্ৰহণ কৰিব পাৰোঁ তেতিয়াতো আৰু ভাল হয়। বড়ো ভূমিত বা বিটিআৰত বহু সমস্যাৰ সমাধান হয়। গতিকে তেওঁলোক দুটাই লগ লাগিব নালাগে, আমাকো আমিও লগ লাগিব, আমিও তেওঁলোকৰ লগত যাবলৈকে সাজু আছো। আপোনালোকে ইতিমধ্যে পাৰে